I get up. Time is better. Hello everyone, welcome back to my channel. আজি আমি এফালে গৈ আছো আৰু কোট গৈ আছো হেতু আপোনালোকে ভিডিওৰ হেকলৈকে চালে গম পাব। এতিয়া মই বহুত দিন ভিডিও বনোৱা নাই আৰু আজি মই ওলাই আহোতে মোৰ যেটো স্পিকাৰ আছিল স্পিকাৰ নহয় আছিলে মাইক্ৰোফোনডাল আনিব পাহৰি গলো বহুত দিন ভিডিও বনোৱা নাই মাইন্ডত নাহিলে আৰু অলপ পিছতে আমি এতিয়া যত গৈ আছো ঠাইটুকুৰা পামগে আৰু এতিয়া আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি পাইছো এখন হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটি Hold me close till I get up. Time is better. ইউনিভাৰ্চিটি গেটত পুৰা তলা আছে অকল যেটো জুতি বাটছৰা হয় হেতু খোলা থাকে কিন্তু তাত ষ্টুডেন্টক মাব দিয়া হোৱা নাই যেহেতু এটা স্কুল কলেজ সব বন্ধ হয় Hold me close. It is the main entrance Juti Batsora Kone University. Ami aji ahisu resort dot. On Mayflower Resort. Ina photo ke gam kone nahi. Gam poa jai beshi Hold me close till I get up. Kari rat dibo. Aha, kari. Taba aru Pork drive. pork drive kaba. Half loba ne full loba. Noi jage to. Mane order dim boli bhabisilu kintu 3:30 ago dibo noim kole. Take it kada. Birthday. কেক খাই থাকো তেতিয়াহলে বাকি বস্তুবোৰ খোৱা নহব কাৰণে কেক এপিচ খাইলো আৰু এতিয়া এটো ঘৰলৈ লৈ যাম বহুত খাম আছে মই পেকিংটো খুলি দিলো পেকিংটো কেনেকৈ আছে পেকিং কেছে খায়া I don't remember মই হেতু পেক কৰো মানে মানে চুপ খাই হেকি কৰিলে মই কেকটো পেক কৰো মানে এটো হৈছে কিহৰ চুপ হয় এটো Hot and sour soup. এটো হট এন্ড সোৰ চুপ হয় খাই চাও কেনেকুৱা ভালে বনাইছে আদা সলা দি বনাইছে ন নহৰু আদা হেতলাক দি বনাইছে নি মেফ্লাৱাৰ ৰিজৰ্টৰ মই ভিউ এটা আপোনালোকক দেখাম আৰু ৰিজৰ্টখন আছে ইউনিভাৰ্চিটি পাৰ হৈ যিখন অভাৰব্ৰিজ পায় সেই ব্ৰিজখন পাৰ হৈ এটিব্ৰৰ কাষতে এটা গলি আছে সেইফালে সোমাই যাব লাগে আৰু আপোনালোকে বিচাৰিলে মেপতো সাৰ্চ কৰি ল'ব পাৰে আজি আসলে হাজবেণ্ডৰ বাৰ্থডে হয় সেইকাৰণে আমি লাঞ্চটো বাহিৰতে কৰিম বুলি ওলাই আহিলো আৰু এতিয়াতো আমাৰ কেক কাটা হৈ গ'ল
এতিয়া আমাৰ যিখিনি অৰ্ডাৰ কৰিছোঁ সেইখিনি আহি পোৱা নাই। কি অৰ্ডাৰ কৰিছোঁ সেইখিনি মই আপোনালোকক দেখাই থাকিম। আৰু ইয়াতে খানাবিলাক টেষ্টি হয়, আপোনালোকে যদি কেতিয়াবা আহে খাই চাব। ইয়াত আচলতে এটাই সুবিধা, বহুত সৰু সৰু কেবিন আছে আৰু কেবিনবিলাকো আচলতে অলপ মানে বাঁহেৰে নিৰ্মিত হয়। চ' মানে বহিবলৈও ভাল লাগে, ইমান ধুনীয়াকৈ বনাইছে। আৰু ইয়াতে আচলতে কেতিয়াবা বহুত ভিৰ হয়, আজিতো ইমান বেছি ভিৰ নাই বাৰু। আমি যিটো কেবিন লৈছোঁ সেইটো ওপৰত যিটো কেবিন আছে, আৰু তাত এতিয়া মানে অলপ গৰম হৈ আছে। গৰম মানে কি, ইমান বেছি ৰ'দ দিছে, সেইকাৰণে মই অলপ বাহিৰলৈ ওলাই আহিলোঁ। সেইকেইটা টোপোলা ভাত, নেমু, এইটো হৈছে পৰ্ক ড্ৰাই ফ্ৰাই, আৰু এটা হৈছে ডাক কাৰী, আৰু এইটো পোলাও। ইমানখিনি আমাৰ অৰ্ডাৰ আছিলে। আমি প্ৰায় ইয়াত খাব আহোঁ, বিশেষকৈ কেবিনবিলাক ভাল লাগে আৰু খানাটো টেষ্টি হয়, সেইকাৰণে ইয়াতে খাবলৈ অহা হয়। প্ৰায় ইয়াতে অহা হয়, ডিব্ৰুগড়ত মেক্সিমাম। এতিয়া খোৱা হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ। আৰু মই ব্লগটো বেছি দীঘল নকৰোঁ, ইমানে বেছি গৰম হৈছে। ব্লগটো ইমানতে সামৰি দিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰি দিব, আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং, বাই বাই।